মৰ্নিং আজি ভিডিঅ'টো হোৱাৰ পৰাই আৰম্ভ কৰিলোঁ আৰু আপোনাক কি দেখাব পাৰোঁ আজি দিনটো আপোনালোকক দেখাম আৰু ভিডিঅ'ত আপোনালোকে চাই থাকক আগলৈকে। আপোনাৰ বিস্কুট, এয়া ৰাতিপুৱা গাখীৰ চাহ পানী, মানে কেতিয়াবা গাখীৰ চাহ পানী খাওঁ, কেতিয়াবা লাল চাহ পানী খাওঁ, খাই লওঁ, চাহ খাওঁ। এতিয়া এয়া চাবিটো ল'লোঁ, গিলখন খোলোঁগৈ এতিয়া। খুলিছোঁ। আজি বতৰটো চাওক, বেয়া কৰিছে, একদম কোলা কি ৰাতিপুৱা চিপচিকে দিয়ে আছিলে বৰষুণ। চ' গাইছ, পিছফালে মানে মানুহ বিঘিনি এখন বজাইছিলে, ৰাতি বতাহ এজাক আহি মানে গোটেই ধ্বংস কৰি গছ চছ একদম খান্দি চিনি এইফালে এজোপা গছ আগতে উৰাই নিলে, এইফালে গুৰিলৈকে চাওক ভাঙি চিঙি এজোপা দেখিছেই। তামোল গছজোপা হালি আছে, এইটো বতাহ আগতেই গছজোপা আছিলে ইয়াত আমাৰ, ভৰিটো চাগে ভাঙিলে এতিয়া, কিন্তু এনেকৈ খোজকাঢ়ি থাকি মানে ভৰিটো এনেকৈ লৈ এনেকৈ চাওক গাইছ, এয়া দেখিছে মানে এক্সিডেণ্ট হ'ল বাইপাছত। বৰদৈচিলাটো মানুহবোৰৰ আগত বতাহজাক মাৰিছিলে, গোটেই আমাৰ বগৰী চগৰী গছ চছ পেলাই আৰু কাৰেণ্ট তাৰ ছিঙি মানে একদম গাইছ নক'বই, গুইজান যোৱাৰ ৰাস্তাটো গোটেই ব্লক হৈ গৈছিলে, গছে মাজত গছ পৰিলে, গাড়ী চাড়ী যাব নোৱাৰে। তাৰ ৰাতিপুৱা দিনাখন মানুহ আহিলে আৰু মানে কাৰেণ্ট চাৰেণ্ট 7 দিনমান কাৰেণ্ট চাৰেণ্ট নাছিলে, গোটেই মেইন তাঁৰ ছিঙিবনে 7 দিনৰ পিছত কাৰেণ্টটো দিছে। মানে মেইন তাঁৰটো প্ৰথমতে জন কৰিবলৈ আমাৰ সৰু তাঁৰবোৰ জন কৰিছে, তাৰ পাছতে 7 দিনৰ পাছতে কাৰেণ্টটো আহিছে, ৰাতি গধূলি টাইমত আহিছে শুনা। তাৰপিছত সেয়ে এতিয়াও মানে লাইফত প্ৰথমবাৰ দেখিছোঁ এনেকুৱা বতাহজাক, ডাঙৰ শিলগুটি বৰষুণ টোপাল মাৰিছে, ইমান জোৰকৈ মাৰিছে মানে ৰখি থকা মানুহটোকে তাৰমানে উৰাই লৈ যাব, ক'ত পেলাই যাব, সেনেকুৱা জোৰকৈ বতাহ। ভিউজটো কি মজা লাগিছে গাইছ। মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, আৰু আপোনালোকৰ নেক্সট এটা ভিডিঅ' লগ পাই আছোঁ।